নতুন এটি ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। চ' ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচৰ ফালৰ পৰা এটা নতুনকৈ নটিচ আহিছে যি আমি DHS, DHSFW, আয়ুষৰ নন টেকনিকেলৰ তৃতীয় বৰ্গৰ পৰীক্ষা দিছিলোঁ। সেই আপোনালোকৰ পৰীক্ষাৰ ৰিজাল্টৰ ডেট বৰ্তমান আহি পৰিছে। এইখন নটিচ হেল্থ ছাৰ্ভিচৰ পৰা যোৱা 20 তাৰিখে আপোনালোকৰ পেপাৰত দেখিবলৈ পাইছোঁ যে 12 ফেব্ৰুৱাৰী 2023 যি পৰীক্ষা অনুষ্ঠিত হৈছিল। চ' তাৰ যি ৰিজাল্ট সেই ৰিজাল্ট আপোনালোকৰ 20/4/2023 তাৰিখে আপোনালোকৰ নিজৰ ৰিজাল্ট চাব পাৰিব। চ' ৰিজাল্ট ডিক্লেয়াৰ কৰিব 20/4/2023 তাৰিখে। চ' ইয়াত লিখা আছে যে দ্য শ্বৰ্টলিষ্টেড কেণ্ডিডেটছ will have to appear in skill test and document verification as per schedule, which will be uploaded in the website mentioned above. So আপোনালোকৰ শ্বৰ্টলিষ্টেড কেণ্ডিডেট আপোনালোকৰ স্কিল টেষ্ট দিব লাগিব, লগতে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। চ' আপোনালোকৰ ৰিজাল্ট এই যি ৱেবছাইট দিয়া আছে ইয়াত আপোনালোকে চাব পাৰিব। ৱেবছাইটকেইটা আপোনালোকক কৈ দিছোঁ মই dhs.assam.gov.in, dhsfw.assam.gov.in, লগতে আপোনালোকৰ dme.assam.gov.in এইকেইটা আপোনালোকৰ ৱেবছাইটত আপোনালোকে নিজৰ ৰিজাল্ট চাব পাৰিব। কিন্তু আজি 21 তাৰিখ হৈ গ'ল, এতিয়ালৈকে তেওঁলোকে ৰিজাল্টটো আপলোড কৰা নাই। খুব সম্ভৱ আজি আপোনালোকৰ আগবেলা ৰিজাল্টটো 12টা বজাৰ আগতে ৰিজাল্টটো ডিক্লেয়াৰ কৰি দিব পাৰে। আৰু ইয়াত লিখা আছে যে দ্য টাইম এণ্ড ভেন্যু ফৰ এপিয়াৰিং ইন দ্য স্কিল টেষ্ট এণ্ড ডকুমেণ্ট ভেৰিফিকেশ্যন এলং উইথ আদাৰ ইনষ্ট্ৰাকশ্যন ইনক্লুডিং লিষ্ট অফ ডকুমেণ্টছ টু বি ছাবমিটেড শ্বেল বি নটিফাইড ইন দ্য নটিছ। চ' আপোনালোকৰ কি ডকুমেণ্টছ লাগিব আৰু স্কিল টেষ্ট কেতিয়া হ'ব সকলোবিলাক ইয়াত আপোনালোকৰ লিখা আছে। আৰু অনলাইন আপোনালোকে অফিচিয়েল ৱেবছাইটত কেতিয়া স্কিল টেষ্ট হ'ব, কেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, এই সকলোবিলাক অনলাইন অফিচিয়েল ৱেবছাইটত আপলোড কৰিব। সেইকাৰণে আপোনালোকে অফিচিয়েল ৱেবছাইটটো চাই থাকিব। আৰু যদি নতুনকৈ কিবা তেনেকুৱা স্কিল টেষ্ট আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ডেট আহে মই আপোনালোকক জনাই দিম। চ' আজি ভিডিঅ'টো ইমানখিনি আছিল। DHS নন টেকনিকেলৰ ৰিজাল্টৰ ওপৰত এতিয়া খুবেই ডাঙৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত আহি পৰিছে, নটিচ আহি পৰিছে। চ' আপোনালোকে কালিতো 20 তাৰিখ গ'ল, 21 তাৰিখে আজি আপোনালোকৰ 12টা বজাৰ আগৰ ৰিজাল্ট খুব সম্ভৱ 12টা বজাৰ আগৰ ৰিজাল্টটো ডিক্লেয়াৰ কৰি দিব। চ' সকলোকে বেষ্ট অফ লাক থাকিল। আপোনালোকে এইকেইটা ৱেবছাইটত যি দিয়া আছে সেইকেইটাত আপোনালোকে নিজৰ ৰিজাল্টটো চাব পাৰিব। চ' আজি ভিডিঅ'টো ইমানখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব, আৰু নতুনকৈ যদি কোনোবা মোৰ চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' ভিডিঅ'টো লাষ্টলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। আজিলৈ ইমানেই, নমস্কাৰ।